हेलो फ्रेंड आमी আজি সূৰ্য মন্দিৰ চাব আহিছো এই পুৰীৰ ওচৰত সাইডে সাইডে কিমান ধুনীয়া ধুনীয়া দোকান আছে দোকানত বিভিন্ন ধৰণৰ বস্তু পোৱা যায় বস্তুবোৰ মই আপোনালোকক দেখাম বাৰু চাওক এইবিলাক সৰু সৰু শামুকৰ মালা এইবিলাক আইনা আছে বন্ধু বান্ধৱীসকল আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় নে বেয়া পায় সেইটো নাজানো মোৰ জানিবৰ বহুত মন যায় আপোনালোকৰ পৰা কমেণ্টবোৰ পঢ়িব মন যায় গতিকে আপুনি ভাল পাইছে নে বেয়া পাইছে মোক জনাবচোন যদি বেয়া পাইছে তথাপিতো জনাব আৰু লাইক এটা কৰি দিব কাৰণ মই ভিডিঅ'বোৰ বহুত কষ্ট কৰি বনাও প্লিজ এই বেগ কেনেকৈ লাগিছে ক'বচোন চাই ফেলে এইটো একদম মনিৰ বেগ বহুত ধুনীয়া বেগখন ইয়াত बहुत फेमस है काजू कितना का केजी है ये 400 500 600 और अफूगुत्ती भी मिलता है यहाँ बहुत कम दाम में और ये किशमिश है मैं प्रथमते সূৰ্য মন্দিৰ চাই আহোঁ দোকানবিলাক আপোনালোকক দেখালোঁ যিমান পাৰোঁ সিমান ৰ'দো বহুত ৰ'দ দিছে ইয়াত বহুত বেছি গৰম আহি ভালে লাগিছে কিন্তু ৰ'দৰ কাৰণে অলপ কষ্ট পাইছোঁ এয়া সূৰ্য মন্দিৰ আহি পালোঁ দেখিছে দূৰৰ পৰা দেখাইছোঁ ওচৰৰ পৰা গৈ বাৰু দেখাম সূৰ্য মন্দিৰৰ চাইডৰ চিনাৰীবিলাক চাওক বহুত গৰম মন্দিৰত আহি সূৰ্য মন্দিৰত আহি থাকিব পৰা নাই গৰমৰ তাপত ওপৰত যাওঁ এতিয়া চেৰিবিলাক চাওক কিমান ডাঙৰ ডাঙৰ মানুহ চাওক কিমান মানুহ সদায় ইমান মানুহ হয় কেতিয়াবা আছে বেছিও হয় এৰিয়াটো চাওক সূৰ্য মন্দিৰৰ এৰিয়াটো हालत खराब মন্দিৰবিলাক সঁচাকৈ বহুত মানে ভাল লাগে দেই ইমান ধুনীয়াকৈ কাটিছে মেচিনত কটা যেন লাগে আগতে বা কিহত কাটিছিল নাজানো এইবিলাক মই ওচৰৰ পৰা দেখাওঁ বাৰু এইবিলাক চাওকচোন হাতী ইমান ধুনীয়াকৈ কাটিছে এইবিলাক সঁচাকৈ আগৰ মিস্ত্ৰীবোৰ বৰ সঁচাকৈ বিশ্বকৰ্মই আছিলে আজিকালি মিস্ত্ৰী পাত্তাই নাপাব মই চাৰিওফালটো দেখাইছোঁ আপোনাক ভালকৈ চাব কমেণ্ট কৰি জনাবচোন সূৰ্য মন্দিৰটো চাই কেনেকুৱা লাগিছে বহুত গৰমৰ কাৰণে একদম মাথা বিষাই গৈছে মই আপোনালোকক যিমান পাৰে সিমান দেখাম বাৰু চাওক মন্দিৰটো বহুতে ভাল লাগে আহি কিন্তু আহিলে অলপ ঠাণ্ডা সিজনত আহিব লাগে ডিচেম্বৰত বা জানুৱাৰীত
তেতিয়া আহি ভাল লাগিব। এতিয়া মানে ৰ'দটো বেছিতো সেইকাৰণে বহুত গৰম লাগে। মই দেখাইছোঁ তথাপিতো আপোনালোকক কিমান পাৰোঁ ইমান। চাওক, চাই কেনেকুৱা পাই জনাব। পৰা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মানুহ চাওক, বিভিন্ন জাতিৰ মানুহ আহিছে ইয়াত চোৱাৰ কাৰণে। মন্দিৰটো চাওক, সূৰ্য মন্দিৰ। চাকাবিলাক চাওক কি ধুনীয়াকৈ বনাইছে, একদম অৰিজিনেল চাকা যেন লাগে। এইবিলাক মন্দিৰ চাব আহিব লাগে। কেতিয়াবা ফেমিলিৰ লগত হওক বা বন্ধু বান্ধৱীৰ লগত আহিব। এই মন্দিৰটো এই সূৰ্য মন্দিৰটোক আহিলে মানে গাইডবোৰে আগুৰি ধৰে, গাইড লাগে নেকি সেনেকৈ আগুৰি ধৰে। গাইড আপুনি ল'ব পাৰে, নল'ব পাৰে। নল'লে বেছি ভাল, কাৰণ গাইডবিলাকে বহুত পইচা ডিমাণ্ড কৰে। আপুনি নিজে চাৰিওফালটো চাব পাৰে, দেখিলে এনেও বস্তুবিলাক বুজি পায়। আৰু যদি বুজি নাপায় তেতিয়া গাইড ল'ব পাৰে, যদি জানিব বেছিকৈ ইচ্ছা আছে। আৰু আজিকালি গুগলত চাৰ্চ কৰিলে কোনটো কি বস্তু গম পায়েই। গতিকে আপুনি গাইড নল'লেও হয়, এনেকৈ চাইও ভাল লাগে। চাৰিওফালটো চালে এনেও ক'ত কি আছে দেখিলে বুজি পায়। আৰু সূৰ্য মন্দিৰটোক আহিলে আপোনালোকে ভুৱনেশ্বৰৰ পৰা আহিব পাৰে, ভুৱনেশ্বৰৰ পৰা নাইবা পুৰীৰ পৰাও আহিব পাৰে গাড়ী ভাড়া কৰি। এখন গাড়ী ভাড়া কৰিলে মানে গোটেই ভুৱনেশ্বৰ আৰু পুৰীত যি আছে দেখাব লগা গোটেইখিনি একেলগে দেখাই দিয়ে। তেতিয়া এটা ভাড়াতে হৈ যায়। দিনটোৰ কাৰণে গাড়ী এখন ভাড়া কৰিলে গোটেইখিনি একেলগে দেখা পাব, বস্তুখিনি যি চাব লগা আছে। এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট এটা ভিডিঅ'লৈ।